প্ৰথমতে সকলোকে নমস্কাৰ জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ দেই। আমি সকলোৱে এঠাইলৈ গৈছিলোঁ। ক'ত গৈছিলোঁ, কেনেকৈ গৈছিলোঁ, কি কৰিলোঁ, সকলোবোৰ ভিডিঅ' আকাৰে আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ মহিলাবিলাকৰ যেতিয়া ক'ৰবালৈ যাব লগা হয় নহয়, তেতিয়া কি কাপোৰ পিন্ধিম সেই কথাটোৱে মূৰত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। বাৰু, এই পৰিস্থিতিৰ মাজতো মই এই কাপোৰযোৰ বিচাৰি উলিয়ালোঁ পিন্ধিবৰ বাবে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন সকলোৱে। এয়া মোৰ পিছত মিষ্টাৰে ৰেডি হৈ আছে। মই সম্পূৰ্ণ ৰেডি হৈছোঁ দেই। কাৰণটো কি জানেনে? মই 1 ঘণ্টা আগৰ পৰাই ওলাই আছোঁ। তেওঁ হেনো ৰেডি হৈ ৰৈ থাকিব নোৱাৰে। মই পিছে ৰৈ থাকিলোঁ দেই। এতিয়াহে যাব ওলাইছোঁ। এয়া আমি গৈ আছোঁ অন্নপ্ৰশনলৈ। পেহীৰ ছোৱালী ল'ৰাটোৰ আজি অন্নপ্ৰশন। আমাৰ পৰা বেছি দূৰত নহয় বাৰু, 8-10 কিলোমিটাৰমান দূৰত। ঠাইখনৰ নাম গোসাইবৰী। আহিয়ে দেখিলোঁ ল'ৰাটোক ভাত খুৱাবৰ বাবে ৰেডি হৈছে। বাপৰে কি খং! মূৰত মানে টুপিটো ল'বই নিবিচাৰে। ভাবিছে চাগে কি বা কৰিব আজি মোক। ল'ৰাটোক সকলোৱে আশীৰ্বাদ কৰিব, ভালে কুশলে যাতে ডাঙৰ হৈ এজন ভাল মানুহ হ'ব পাৰে। শিক্ষাই দীক্ষাই সকলো দিশতে যাতে আগবাঢ়ি যাব পাৰে, তাৰে আশীৰ্বাদ কৰিব দেই। অন্নপ্ৰশনৰ বিশেষ নিয়ম। ল'ৰা হওক বা ছোৱালী হওক, দুয়োৰে ক্ষেত্ৰত কোনটো বস্তুনো প্ৰথমতে হাতত তুলি ল'ল সেইটো চাবলৈ সকলোৱে যেন ৰৈ থাকে। চায়ো পিছে বহুত ভাল লাগে দেই। বাৰু, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বৰ বেছি আৰু দীঘল নকৰোঁ, এনেই দীঘল হ'ল চাগে। ভিডিঅ'বিলাক চাবচোন, কাৰণ বহুখিনি ব্যস্ততাৰ মাজতো ভিডিঅ' বনাই এডিট কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। একমাত্ৰ আপোনালোকে ভিডিঅ'বোৰ চাই আমাক আগুৱাই যাবলৈ অকণমান সহায় কৰিব বুলি ভাবিয়েই। কিবা ভুল হ'লে কমেণ্ট কৰি জনাই দিব, নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম। ধন্যবাদ।